আপুনি যদি থাম্বনেল চাই ভিডিঅ' ক্লিক কৰিছে তেন্তে 1 মিনিট ধৈৰ্য সহকাৰে ভিডিঅ'টো চাওক। এই ভিডিঅ' আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আজি আপোনাৰ বাবে লৈ আহিছোঁ এক বিশেষ সুখবৰ। কিয়নো আপুনি যদি এটি চৰকাৰী চাকৰি বিচাৰি আছে তেন্তে এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কিয়নো এইটো ভিডিঅ'ত আপোনাক জনাম অহা মাহত আৰু 30,000 নিযুক্তিৰ যি বিজ্ঞাপন অসম চৰকাৰে প্ৰকাশ কৰিবলৈ গৈ আছে, সেই বিজ্ঞাপনবোৰ কি বিভাগত ওলাব আৰু অহা মাহত আৰু 30,000 চাকৰিৰ ফলাফল ঘোষণা কৰা হ'ব আৰু 30 জানুৱাৰীৰ আগতে আৰু 30,000 চৰকাৰী চাকৰিৰ বিজ্ঞাপনেৰে আমি 1 লাখ নিবনুৱা যুৱক যুৱতীক দিয়া সংকল্প আমি বাস্তৱত ৰূপায়িত কৰিব খুজিছো। ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ চেনেল। বন্ধুসকল, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে কোৱাৰ দৰে যদি অহা মাহত 30,000 নিযুক্তিৰ ফলাফল দিয়ে আৰু লগতে যিসকল নিবনুৱা যুৱক যুৱতীয়ে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত ভাল ফলাফল অৰ্থাৎ কোৱালিফাই হ'বলৈ সক্ষম হোৱা নাছিল, তেওঁলোকৰ বাবে এটা সুযোগ অসম চৰকাৰে লৈ আহিছে। কিয়নো আমাৰ অসমত বিভিন্ন বিভাগত খালী হৈ থকা বিভিন্ন পদবোৰত অহা মাহত প্ৰায় 30,000 নতুন নিযুক্তিৰ বিজ্ঞাপন অসম চৰকাৰে প্ৰকাশ কৰিব বুলি ইতিমধ্যে আমাৰ মাননীয় CM ছাৰে সংবাদ মাধ্যমৰ আগত জনাইছে। ইতিমধ্যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ 3টা মেডিকেল কলেজৰ গ্ৰেড 3 আৰু গ্ৰেড 4 টেকনিকেল নন টেকনিকেলৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে। প্ৰায় এই পদবোৰত বেছিভাগ পদে আছে গ্ৰেড 4। আপোনালোকে যদি এতিয়া পদ ওলাইছে এই পদবোৰ ভিডিঅ' চোৱা নাই তেন্তে আমাৰ চেনেলত ভিডিঅ'টো দিয়া আছে, তো আপোনালোকে চেনেলটো এবাৰ ভিজিট কৰিব পাৰে। তাৰ লগত অহা ডিচেম্বৰ মাহ 26 তাৰিখৰ পৰা এই পদসমূহৰ কাৰণে এপ্লাই আৰম্ভ হৈ যাব। আপোনালোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। নিযুক্তিৰ বিজ্ঞাপন কি বিভাগত ওলাব সেয়া আমি জানি লওঁ। চাওক, অসমৰ যি ইতিমধ্যে ঘোষণা কৰিছে APDCL 5,000, ফৰেষ্ট বেটেলিয়নৰ পদ, ফৰেষ্ট গাৰ্ডৰ পদ আৰু অসম পুলিচত 2,095টা পদ, য'ত থাকিব SI, কনষ্টেবল আৰু শিক্ষা বিভাগত প্ৰায় 6,000 কণ্ট্ৰাকচুৱেল আৰু নন কণ্ট্ৰাকচুৱেলৰ শিক্ষক, টেট শিক্ষক। লগতে ইতিমধ্যে বহুদিন আগতে প্ৰকাশ পাই থকা অসমৰ স্বাস্থ্য বিভাগৰ প্ৰায় 5,000 নতুন পদৰ যি বিজ্ঞাপন ওলাইছিল, ইতিমধ্যে টেকনিকেলৰ পদৰ এক্সামটো হৈছে, কিন্তু নন টেকনিকেল আৰু গ্ৰেড 4ৰ এক্সামটো হোৱা নাই। সেই গ্ৰেড 4 আৰু নন টেকনিকেল এক্সামটো অহা জানুৱাৰী মাহত হোৱাৰ বহুতো চান্স আছে। সেয়ে আপোনালোকে এই যি নতুন নিযুক্তি বিজ্ঞাপন আহি আছে, বিজ্ঞাপনৰ দৰে আৰ্ট নাচাই এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। আৰু এই যিবিলাক নতুন পদ আহিব সেই পদবোৰ আপুনি ধৰি লওক গ্ৰেড 4 আৰু গ্ৰেড 3 পোষ্ট ওলাব গোটেইকেইটা। তাৰ কাৰণে আপুনি গ্ৰেড 4ৰ কাৰণে চিম্পল 8 পাছ হ'লেই হ'ব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন আছে তেতিয়াহ'লে গ্ৰেড 3 এপ্লাইত আপুনি হায়াৰ ছেকেণ্ডেৰী হওক গ্ৰেড 3 হওক এইখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ লগতে এতিয়ালৈকে যদি আপুনি কম্পিউটাৰ চাৰ্টিফিকেটটো মানে যুগুত কৰা নাই তেতিয়াই যুগুত কৰি লওক। কম্পিউটাৰ চাৰ্টিফিকেটটো বহুত দৰকাৰী হ'ব। অসম ফৰেষ্ট বেটেলিয়নৰ অহা 30টাৰ আগতে নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব। সেয়ে এতিয়া আপোনালোকে বিজ্ঞাপনৰ দৰে ভাত নাচাই এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। ইতিমধ্যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ 3টা মেডিকেল কলেজৰ গ্ৰেড 3 আৰু গ্ৰেড 4 টেকনিকেল নন টেকনিকেলৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে। প্ৰায় এই পদবোৰত বেছিভাগ পদে আছে গ্ৰেড 4। আপোনালোকে যদি এতিয়া আজি আছিল এইখিনি আৰু যেতিয়া অফিচিয়েল কোনো আপডেট আহিব এইটো জনাই দিয়া হ'ব। ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তাৰ লগতে প্ৰিপাৰেশ্যন ভালকৈ কৰি থাকক। টিল দেন টাটা।